এইবাৰ মই ঘৰলৈকে যাওঁতে মই এখন দোকানৰ পৰা এনেই প্ৰটিন ওটছ দেখিলোঁ, বোলো ট্ৰাই কৰি চাওঁ। আনিলোঁ, খাই পেলাই বহুত বেছি ভাল লাগিলে। তাৰ ফ্লেভাৰটো আছিলে চকলেট। আৰু সেইটো কাৰণে যোৱাকালি মই যেতিয়া অৰ্ডাৰ কৰিছিলোঁ, তো দিনকেইটাতো পালোঁ আৰু অৰ্ডাৰ কৰি দিলোঁ। অলপ প্ৰটিন ৰিকুৱাৰমেণ্ট ফুলফিল হ'বৰ কাৰণে সুবিধা হয় আৰু। তো এইটো কি ফ্লেভাৰ? ফ্ৰুট এণ্ড নাট। মেজাৰ কৰি লোৱা নাই, আন্দাজতে লৈছোঁ। কাৰণ মই একো ষ্ট্ৰিক্ট ডায়েট ফ'ল' কৰি থকা নাই, জাষ্ট এভৰি মিলত হেল্ডি ল'বৰ কাৰণে মই ট্ৰাই কৰি আছোঁ। সেয়ে এতিয়া মই মোৰ ব্ৰেকফাষ্ট কৰি যাম অফিচলৈকে, দেন আহিম, লাঞ্চ কৰিম, প্ৰি-ৱৰ্কআউট মিল ল'ম, তাৰপিছত যাম মই জিমলৈকে। আৰু আজি মই যোৱাকালিয়ে কৈছোঁ যে আজি আছে মোৰ বেকৰ ৱৰ্কআউট, আৰু মেইন ফ'কাছ আজি মই ডেডলিফ্টত কৰিম। তো ডেডলিফ্টৰ বাহিৰেও কি কি ৱৰ্কআউট কৰোঁ মই সেইখিনিও তোমালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু ডেডলিফ্টত কিমান লিফ্ট কৰিব পাৰোঁ সেইখিনিও মই শ্বেয়াৰ কৰিম। কাৰণ ইয়াৰ আগতে মই যেতিয়া ৱৰ্কআউট কৰি আছিলোঁ তেতিয়া মই 150 মই লিফ্ট কৰি আছিলোঁ। তো আজি চাওঁ যে পাৰিমনে নাই কিমানখিনি কৰিবৰ কাৰণে, কাৰণ এটা দীঘলীয়া গেপ পৰিছে। তো দেখুৱাই আছোঁ জিমত কি কি ৱৰ্কআউট কৰোঁ আৰু কিমানলৈকে লিফ্ট কৰিব পাৰোঁ। চ' ব'লা, ইয়াৰ পিছত মই ডাইৰেক্ট দেখুৱাই আছোঁ জিমত। এইটোতো ৱাৰ্ম আপ ছেট তোমাৰ? বঢ়িয়া। কাইলৈ তোমাৰ Awesome. चलो रणधीर। हाँ होल्ड नंबर चल। কি বলে বে, সেলুন নাকি বে? সেলুন দিয়ে चल चल चल। এইটো 150 লাগিব, ইমান নালাগে দিয়া। বই লো, বই লো। বডি বলতেন বস, বাস 1 আউট অফ আইডিয়া। এই ইজি গৈছে, আৰু যাব। বাস নেক্সট বঢ়িয়া। রেডি চল বই 1 2 3 ইয়েস চলো যাবো যাবো কম্পলে অলপ বহি দিবা, অলপ বহা নাযায়। Lightweight. Come on. चल, दूसरा reps. Last one. ও মাইনা ও মাইনা বঢ়িয়া। কি কৰি আছো হে? चल। Auditions, come on. গ্রিপের কথা কি হয় না, কথা কি হয়, কথা কি হয়। এবার উঠি যাব। না এবার মাইন্ড আপ। চল গ্রিপ টাইট। Come on. Ready? 1
आराम से आराम से Yes, light right. Let's go. उठा चल मजा 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 তো আজি বঢ়িয়া ডেটলিফ্ট মাৰিলোঁ আৰু য়েছ কিমানে গ'ল 250 কেজি কনভেনশ্যনেল ডেটলিফ্ট আৰু ট্ৰাই কৰিম এবাৰ ট্ৰেইনে যাবৰ কাৰণে ডেইলিটোত বহুত টাইম স্পেণ্ড কৰিলোঁ আৰু এতিয়া যিখিনি ৱৰ্কআউট কৰিম বিটুইন চেছত বেছি টাইম ৱেইট নকৰোঁ চ' ক্ল'জ গ্ৰিপ কৰিম এতিয়া আৰু এনেকৈ কৰিয়ে আজি মোৰ বেক ছেশ্যন পাৰ হ'ল আৰু লাষ্টত মই 3টা পুল আপছৰ ছেট কৰি পেলাই কমপ্লিট কৰিলোঁ মোৰ বেক ছেশ্যন আৰু এটা কথা যে এটা ভাল বেক বনাবৰ কাৰণে হেভি ডেডলিফ্ট কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই বহুত ৱৰ্কআউট থাকে ভালকৈ ৱৰ্কআউট কৰিবা টেক কেয়াৰ গুড বাই